এটা হেণ্ডছেকে আমি চিনাকি হ'ব বিচাৰিছোঁ আপোনালোকৰ আগত। ইমান ধুনীয়াকৈ গানবিলাকত আপোনালোকে নাচি আছে, ইমান ধুনীয়াকৈ বজাই আছে, সেই শিল্পীসকলৰ লগত আমি চিনাকি হৈছোঁ। এটা হেণ্ডছেকেৰে মহি মিলিয়ে চিনাকি হ'ব। ইয়াত গীটাৰত আমাক গোটেই অনুষ্ঠানটোত আপোনালোকক নচুৱাই আছে হেমাংগই। এটা ডাঙৰ হাত চাপৰি হ'ব লাগে। আৰু কীবৰ্ডত আমাৰ বিক্ৰম চাউৰা, ই মিউজিক কৰে, বহুত ভাল ভাল মিউজিক কৰিছে নতুন নতুন গানত। ইয়াৰ কাৰণে এটা ডাঙৰ হাত চাপৰি। এটা হেণ্ডছেকেৰে মহি মিলিয়ে চিনাকি হৈছে উদযাপন সমিতি হৈছে। সবাহিক বিতুপন এই গানো গায় দেই, এই ধুনীয়া গান গায়। ইয়াৰ এটা গান আছিলে, কি আছিলে গানটো? ই এটা শ্ল' গান কৰিছে, ধুনীয়া গান এটা, বহুত ধুনীয়া গান কৰিছে। ইয়াৰ কাৰণে এটা ডাঙৰ হাত চাপৰি বিতুপন হয়। মহি মিলি উদযাপন সমিতি এটা হেণ্ডছেকেৰে চিনাকি হৈছে। সেই দাদাজনক খালি মই নামটো নাজানিছোঁ, পেজত সহায় কৰিছে, আপোনালোকক নচুৱাই আছে। এজন এজন শিল্পী হয়, এইজনৰ কাৰণে এটা ডাঙৰ হাত চাপৰি। আমাৰ ঢুলকিত সহায় কৰিছে এজন দাদা, ময়ো এটা হেণ্ডছেকেৰে চিনাকি হৈছোঁ। আমাৰ উদযাপন সমিতি হৈ মহিম ভিডিঅ' চিনাকি হৈছে, এইজনৰ কাৰণে এটা ডাঙৰ হাত চাপৰি। টিপুলৰ দাদাজন ক'ত? টিপুলৰ দাদাজনৰ কাৰণে মই বজাই দিছোঁ। ডাঙৰ এটা হাত চাপৰি দি দিয়ক, মই বজাই দিছোঁ, দেখিছে নাই? বিকাশৰ কাৰণে এটা দি দিয়ক। ই বিকাশ হয়, ই জুবিন গাৰ্গৰ বহুত ফ্ৰেণ্ড হয়। ই জুবিন গাৰ্গৰ ফেচবুক চলাই থাকে। ইয়াৰ কাৰণে এটা ডাঙৰ হাত চাপৰি দিয়ক। ই ডাঙৰ ডাঙৰ শিল্পীৰ লগত বজায়, নীলৰ লগত বজায়, কুসুম কইলাৰ লগত বজাই আছে। ইয়াৰ কাৰণে আৰু এটা ডাঙৰ হাত চাপৰি দি দিয়ক, কি হয় হ'ব। ই এজন ধুনীয়া হয়, ইয়াৰ কাৰণে এটা ডাঙৰ হাত চাপৰি দিয়ক। মহি মিলিয়ে চিনাকি হৈছে এটা হেণ্ডছেকেৰে, ইয়াৰ কাৰণে এটা হাত চাপৰি দিয়ক। আমি লগে লগে আকৌ মুন প্ৰাঞ্জলক মাতিছোঁ। মুন প্ৰাঞ্জলৰ কাৰণে এটা ডাঙৰ হাত চাপৰি দি মুন প্ৰাঞ্জলৰ গীতৰ শৰাই উপভোগ কৰোঁ আপোনালোকে।